চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেওবাৰ আৰু দেওবাৰে কামো বেছি হয়, এলাহো বেছি হয়, নহয়নে? দেওবাৰ দিনাখন ৰাতিপুৱা অকণমান শুই উঠা দেৰি হয়, যিহেতু ৰাতিপুৱা স্কুললৈ ল'ৰা পঠিয়াব লগা নাথাকে, মোৰ পাৰ্লাৰ যাবলগীয়াও নাথাকে, সেইবাবে অকণমান ৰেষ্ট লৈ লওঁ। আৰু তাৰপিছত আৰু জানেই নহয়, উঠাৰ পিছত আৰু কাম আৰম্ভ হৈয়ে যায়, ৰ'বলৈ সময় নাথাকে। তো আজিও এয়া দেওবাৰ কাৰ্যসূচী আৰু আৰম্ভ কৰিয়ে দিছোঁ। তো আজি কি কৰোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো চাই যাব ভিডিঅ'টো শেষলৈকে। তো আজি ভাবিছোঁ ৰুম এটা অকণমান ডেক'ৰেশ্যন কৰিবলগীয়া আছে। তো ৰুমটো নতুনকৈ বনাইছিলোঁ, আধাতে কৰি থোৱা আছে। তো ৰুমটো অকণমান কিবা এটা চিজিল কৰিম বুলি ভাবিছোঁ। এইবিলাক ৱালপেপাৰ দেখিছে নহয়, এইবিলাক চব আমি অনলাইনত আনিছিলোঁ, এইবিলাক লগাইছোঁ। আৰু আজি ভাবিছোঁ সেইটো ৰুমতো তেনেকৈ ৱালপেপাৰ কেইখনমান লগাম। এইকেইটাই হৈছে মোৰ ৱালত লগাবলৈ অনা ৱালপেপাৰ ৰোলকেইটা। যেনেকুৱা বিচাৰিছিলোঁ তাতকৈ অকণমান পাতল আহিলে, তথাপিও একেবাৰে বেয়া নহয়, পেপাৰটো ভাল যেনেই লাগিছে। মই এতিয়া এইকেইটা লগাই ল'ম। এইটো কোঠাতে মই লগাম। কোঠাটো আচলতে আমি ষ্ট'ৰ ৰুমৰ দৰেই ৰাখিছিলোঁ, কাৰণ এইকেইটা নতুনকৈ বনাইছিলোঁহে। প্ৰ'টিন কাটি তেনেদৰেই ৱালবিলাক থৈ দিছিলোঁ। কোঠাকেইটা অলপ ধুনীয়াকৈ বনাবলৈ মন আছিলে, কিন্তু কি কৰিম, বিচৰা বস্তু সকলো জানো সম্ভৱ? সকলো বস্তু যদি আমি বিচৰা মতেই পালোঁ হয়, জীৱনত মানুহে সংগ্ৰাম কৰিবলৈ নিশিকিলেই হয়। আৰু এতিয়া মই এয়া ৱালকেইখন ধুনীয়াকৈ চাফা কৰি লৈছোঁ। অকণমানো ধূলি থাকিলে ইয়াৰ ৱালপেপাৰৰ আঠাটো লগাবলৈ দিগদাৰ হৈ পৰে। সেয়ে মই এয়া একদম চাফা কৰি লৈছোঁ আৰু ইয়াত থকা অলাগতিয়াল বস্তুবিলাক সকলো আঁতৰাই লৈছোঁ। ৰুমটো আজি যিমানটো পাৰোঁ চাফা কৰিম বুলি ভাবিছোঁ। আৰু এইটো দেখিছেনে, চুৱেবে লকডাউনত বনাইছিলে এই ঘৰটো, ইয়াতে এনেদৰে আছিলে। ইয়াকো অলপ কালাৰ কৰি ধুনীয়াকৈ সজাব লাগিব। আৰু এতিয়া মই বিচনা এইবিলাক সকলো আঁতৰাই মেলি পৰ্দা আদি খুলি লৈছোঁ। চাফ চিকুণ হৈ থাকিলে এনেও ভাল লাগে। ভঙা ঘৰ এটাও সজাই পৰাই ৰাখিলে ধুনীয়া লাগে, নহয়নে? বনাবলৈতো সকলোৱে মন যায়, কিন্তু সকলো সম্ভৱ হৈ নুঠে কেতিয়াবা। আৰু এয়া মই ৰোল পেপাৰকেইটা লৈ লৈছোঁ, ৱালপেপাৰৰ ৰোলকেইটা। আৰু ইয়াত দুখন পেপাৰ থাকে, এনেদৰে অলপ অলপ কৰি পেলাই আঠাটো এৰুৱাই এয়া দেখিছে নহয়, মই ৱালত লগাই গৈছোঁ। আৰু হাতেৰে হেঁচি ধুনীয়াকৈ লগাই কাপোৰ এখনেৰে একদম সমানেৰে টানি তললৈ আনিব লাগিব। কাৰণ আঠাটো লগোৱাটো বেলেগ, বহুত বেছি সাৱধান হ'ব লাগিব। কাৰণ আঠাটো যদি অকণমানো তেৰা বেকা হয় নহয়, কোচ পৰি যাব, আৰু কোচ পৰি গ'লে দেখিবলৈ একদম বেয়া লাগে। ইয়াত দেখিছেনে, মোৰ অকণমান হেৰি হৈছিলে, কিন্তু মই পূৰা ওপৰৰ পৰা হেঁচি ঠিক কৰি লৈ আনিম। কাৰণ আগতো মই লগাইছোঁ, সেইবাবে মোৰ ইমান বেছি অসুবিধা হোৱা নাই বাৰু। এয়া চাওক, মই ধুনীয়াকৈ লগালোঁ, দেখিছেনে? আধা ডোখৰ এয়া লগালোঁ। এয়া এইখন ৱাল লগালোঁ। আৰু কিমান এটা কথা হ'ল, বহুত বেছি লগাব নোৱাৰিলোঁ। 4টা ৰোলত ইমানেই কম আহিছিলে ৰোলটো, বেছিকৈ লগাবলৈ নুজুৰিলেগৈ। এখন ৱালে নুজুৰিলে, চাওকচোন। ইমান সৰু এখন ৱালত নুজুৰিলেগৈ, ইমানডোখৰ থাকিয়ে গ'লগৈ। এতিয়া আকৌ 2টা ৰোল মই অৰ্ডাৰ কৰিব লাগিব। ৱালপেপাৰে যিহেতু নুজুৰিলেগৈ, সেইবাবে এয়া লৈ লৈছোঁ। এইবাৰ মই পেইণ্ট, বাকী 2খন ৱাল থাকি গ'ল, সেইকেইখনত এতিয়া ভাবিছোঁ পেইণ্টকে লগাই দিওঁ। আৰু এয়া চাওক, মই লগাইছোঁ, সম্পূৰ্ণ হোৱাগৈ নাই, লগাই আছোঁ। ৱালপেপাৰ লগাবলৈ মন আছিলে, কিন্তু ৱালপেপাৰ ৰোলকেইটা বহুত কম আহে, ৱালকেইখনো যথেষ্ট ডাঙৰ, বহুত বেছি খৰচ হ'ব। সেইবাবে আৰু আনিবলৈও সময় লাগিব এতিয়া। সেইবাবে মই ভাবিলোঁ ৰঙকে লগাই দিওঁ। এয়া লগাই আছোঁ, ৰংখিনি কেনেকুৱা কি হয় একেবাৰে শুকালেহে গম পোৱা হ'ব। আৰু আমাৰ পেইণ্টাৰ ঘৰৰে ৰং নিজে লগাইছে, আকৌ মানুহ বিচাৰি ফুৰাতকৈ নিজে কৰি আছে। আৰু লগাই এয়া প্ৰায় হৈছেগৈ, আৰু ৱালকেইখন লগাই পেলাই প্ৰায় হৈছেগৈ। এতিয়া একেবাৰে পাকঘৰলৈ আহিলোঁ, ভাবিলোঁ অমিতাৰে খাৰ এখন বনাওঁ। আৰু সেইবাবে অমিতাখিনি মই টুকুৰকৈ এয়া কাটি লৈছোঁ, কাটি ধুই ল'ম। আৰু এইফালে লৈছোঁ কঁঠাল গুটি। খাৰত কঁঠাল গুটি দিলে খাবলৈ খুব সোৱাদ হয়, মই খুব ভাল পাওঁ। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন দেই। আৰু এয়া দেখিছেনে, সৰিয়হখিনি কম হোৱাৰ বাবে মিক্সিত পিচ নগ'লে। এয়া
লৈ লৈছোঁ মই চানা দাইল অলপ। চানা দাইলখিনি মই 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু এই যে সৰিয়হখিনি পিছ নগৈছিলে সেইখিনি মই এতিয়া পটা এখনত পিচিবৰ কাৰণে এয়া লৈ লৈছোঁ। পটাখন মানে তলত ৰাখি পিচিবলৈ মোৰ অকণমান অসুবিধা হয়, সেয়ে মই এনেদৰে চেল্ফৰ ওপৰতে লৈ লওঁ আৰু লৈ পেলাই পিছোঁ। যিকোনো বস্তু মানে পটাত পিচি খাই ভাল লাগে, সেইবাবে মোৰ পটাখন ৰেডি হৈয়ে থাকে। আৰু এতিয়া মই এয়া সৰিয়হখিনি ধুনীয়াকৈ পিচি ল'ম। ইয়াতে পটাত পিছা চাটনি আদি খাই বহুত ভাল লাগে নহয়নে? নৰসিংহ চাটনি আদি এইবিলাক চব পটাত পিচি ভাল লাগে। মিক্সিতকৈ বেছি পটাখনেই প্ৰয়োজন হয়। আৰু গেছত এতিয়া মই এটা কুকাৰ উঠাই দিছোঁ গৰম হ'বৰ বাবে। এয়া গৰম হৈ আহিছে আৰু এতিয়া ইয়াতে দি দিছোঁ মই মিঠাতেল জোখমতে দি দিছোঁ গৰম হ'বৰ বাবে। আৰু গৰম হোৱাত দি দিছোঁ ক'লা সৰিয়হ, জলকীয়া, শুকান জলকীয়া 2টা দি দিছোঁ আৰু দি দিছোঁ নহৰু কটা কেইটুকুৰামান, টুকুৰা টুকুৰকৈ নহৰু কেইটুকুৰা কাটি লৈছোঁ। এতিয়া নহৰু কেইটুকুৰা ৰঙা হোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া ইয়াৰ ৰঙা হৈ অহাত মই দি দিছোঁ অমিতা কেইটুকুৰা, দি দিছোঁ তাতে চানা দাইলখিনি। আৰু কঁঠাল গুটি সঁচাকৈ পিটিকা কৰি খাই, কিবা আঞ্জাত দি খাই বহুত বেছি ভাল লাগে নহয়নে? মই খুবেই ভাল পাওঁ কঁঠাল খাই, ইমান ভাল নাপাওঁ, কিন্তু কঁঠাল গুটিটো মোৰ বহুত প্ৰিয়। আৰু ইয়াতে দি দিছোঁ এয়া সৰিয়হ বটাখিনি, দি দিছোঁ নহৰু অকণমান, আকৌ পিছা নহৰু অকণমান, আদা অকণমান, এনেকৈ গোটেইখিনি বস্তু মই ইয়াতে একেলগে চব দি ল'ম। ইয়াত দি দিছোঁ এয়া নিমখ, সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। আৰু চবতকৈ দৰকাৰী বস্তুটো হ'ল চ'দা। এয়া চ'দা দিছোঁ আধা চামুচতকৈ মই অকণমান বেছি দিছোঁ, কাৰণ মোৰ চ'দাখিনি অকণমান পুৰণা হৈছে যে, সেইবাবে মই গোটেইখিনি এতিয়া দি লৈ ধুনীয়াকৈ লৰাই অলপ দেৰি তেল ফুটালৈকে ৰাখি তাৰপিছত পানী দি 3টামান চিটি অহাই লওঁ। আৰু এইফালে ৰুমটোৰ অৱস্থা চাওকচোন, গোটেইখিনি মানে আলমাৰি চালমাৰিবোৰ অজৰাই ল'বলগীয়া হৈছে গোটেই বিচনাত বস্তুৰ। আৰু এইফালে চাওক কুকাৰৰ চিটি আহিলে, তো 3টামান চিটি আহিলে, সেইবাবে মই এতিয়া গেছটো অফ কৰি দিছোঁ, ঠাণ্ডা হ'বলৈ দিম। বাহিৰৰ ৰ'দজাক চাওকচোন, ইমান বেছি চোকাকৈ ৰ'দজাক দিছে। গৰম কেনেকুৱা, সেইদিনা বহুত বেছি গৰম, একদম কিবা নিচিনা লাগি গৈছে গৰমত। মানে সেইবাবে ভাবিলোঁ বাহিৰৰ ৰ'দটো আপোনালোকক দেখাওঁ, কেনেকুৱা চোকা ৰ'দ মই খিৰিকীয়ে দিয়ে দেখাইছোঁ। এইফালে মই লৈ লৈছোঁ চাউল। কি কৰিব লৈছোঁ জানেনে? ইমান কামৰ মাজতে আৰু এটা কাম উলিয়াই লৈছোঁ। এয়া মই পিঠা খুন্দিবৰ বাবে চাউল লৈ লৈছোঁ। চাউলখিনি এতিয়া মই ভালদৰে ধুই ৰ'দত শুকুৱাম। ৰ'দজাক দেখি একেবাৰে ৰ'ব নোৱাৰিলোঁ, সেয়া চাউলখিনি একদম ধুনীয়াকৈ ধুই লৈ পেলাই অলপ দেৰি মানে 2 ঘণ্টামান তিতিবলৈ দিম। ভালকৈ পানী খোৱাৰ পিছত মই ৰ'দত শুকাবলৈ দিম। মিক্সিত পিঠা খুন্দা ভিডিঅ' এটা মই আগতে দিছিলোঁ আপোনালোকক, সেইবাবে মই আকৌ এতিয়া নেদেখাওঁ। যদি কোনোবাই চাব বিচাৰে মোৰ চেনেলত গৈ চাব পাৰিব। আৰু এইফালে মোৰ খাৰ ৰেডি হৈ গ'ল, চাওকচোন খাৰ একদম ধুনীয়া হৈছেনে বাৰু? আৰু এইফালে মোৰ কোঠাটো ৰং কৰা হৈ গ'ল, অলপমান চিজিল কৰিলোঁ। ইয়াত বহুত বেছি কাম আছে, কোঠাটোৰ তলত ফ্ল'ৰ পেপাৰ পাৰিবলৈ আছে, ৱালবিলাকতো আৰু এবাৰ ৰং লগাম বুলি ভাবিছোঁ। এতিয়া ভালকৈ শুকোৱা নাই, আৰু এবাৰ লগাব লাগিব। আৰু এইফালে ওপৰখন দেখিছেনে, এখন বাঁহৰ, এইখনো প্ৰায় বেয়া হৈ গৈছে। ইয়াত ফল চিলিং লগাম বুলি ভাবিছোঁ, কাৰণ যোৱা বছৰ আমাৰ ইয়াত কি হ'ল জানেনে, বহুত বেছিকৈ শিলাবৃষ্টি হৈছিলে, বহুত মানুহৰ ক্ষতি হৈছিলে। লগতে আমাৰো টিংবিলাক ফুটি গোটেই পানী পৰিছিলে। নহ'লে আগতে বাঁহৰ যদিও এইখন দেখিবলৈ বৰ ধুনীয়া আছিলে। আৰু এইফালে চাওক আলমাৰিটো এই চাইডলৈ লৈ আহিলোঁ, ৱালপেপাৰ নুজুৰিলে যিহেতু, সেইবাবে আলমাৰিটো ইয়াত থৈ দিলোঁ। আৰু বিচনাখনো ইফালে লৈ আহিলোঁ, অকণমান সাল সলনি কৰি দিছোঁ দেখিবলৈ ভাল লাগিব বুলি। ইয়াত যথেষ্ট কাম আছে বাৰু এতিয়াও। আৰু মই ভাবিছোঁ আজি ভিডিঅ'টোৰ পৰা মই বিদায় লওঁ, পাছত আৰু এটা ভিডিঅ' কৰি আপোনালোকক